নমস্কাৰ D24 লাইভ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ ষ্টুডিঅ'ত মই পৰিস্মিতা এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে নে আপোনাৰ যদিহে আপোনাৰ হাতত ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এক সুখবৰ কিয়নো আপুনি দ্বিতীয়বাৰৰ বাবে দিব নালাগে নাগৰিকত্বৰ প্ৰমাণ আৰু নথিপত্ৰক লৈ আপুনি কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই হাইকোৰ্টৰ এজন অধিবক্তাই এই মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে আমান ওয়াদুদে এনে ধৰণৰ মন্তব্য প্ৰদান কৰিছে এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছো এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক দিব বিচাৰিছো এক ডাঙৰ খবৰ আজিৰ দিনটোৰ এক বিশেষ খবৰ দিব বিচাৰিছো এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক যদিহে আপোনাৰ হাতত ভোটাৰ কাৰ্ড আছে আধাৰ কাৰ্ড আছে আৰু পেন কাৰ্ড আছে তেন্তে আপুনি ভাৰতীয় এবাৰ যদি ভাৰতীয় নাগৰিক বুলি আপুনি প্ৰমাণিত হৈছে তেন্তে আৰু চিন্তাৰ কোনো কাৰণ নাই কোনেও আৰু দ্বিতীয়বাৰৰ বাবে দিব নালাগে নাগৰিকত্বৰ প্ৰমাণ আমি সকলোৰে লগত আছো বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড যদি আছে তেন্তে তেওঁলোক ভাৰতীয় এছআৰআই সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰিছে গুৱাহাটী ন্যায়ালয়ৰ উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা আমান ওয়াদুদে নথিপত্ৰক লৈ কোনো ধৰণৰ ভয় কৰিব নালাগে বুলি তেওঁলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে 2015 ৰ পৰা 19 চনলৈকে নাগৰিকত্বৰ প্ৰমাণ কৰিছো অসমত প্ৰয়োজন নাই এছআইআৰৰ জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ কোনো প্ৰমাণ নাই বুলি তেওঁলোকে মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু চৰকাৰে বৰ্তমান সময়লৈকে এছআইআৰ সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ সতৰ্কবাণী কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই বুলি তেওঁ মন্তব্য কৰা পৰিলক্ষিত হৈছে যদিহে আপোনাৰ হাতত ভোটাৰ কাৰ্ড পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেন্তে বৰ্তমান সময়ত আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই কিয়নো এবাৰ নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছত আপুনি দ্বিতীয়বাৰৰ বাবে দিব নালাগে কোনো ধৰণৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ নথিপত্ৰৰ বাবে আপুনি কোনো ধৰণৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদিহে আপোনাৰ ওচৰত এই পৰিচয় পত্ৰসমূহ আছে এইসমূহ যদি আপুনি বৰ্তমান সময়তো সংযত অৱস্থাত ৰাখিছে তেন্তে আপুনি আৰু দ্বিতীয়বাৰৰ বাবে কোনো ধৰণৰ নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই আৰু এনে ধৰণৰ মন্তব্য প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা আমান ওয়াদুদে